हेलो एवरीवन वेलकम टू परीक्षा मित्र। आज आमार ये भिडिओत आमी स्टार्ट करा कमप्लीट आसाम हिस्ट्री एमसीक्यू सिरिजर पार्ट नम्बर 5 करिम। এই आसाम हिस्ट्रीर कमप्लीट कोर्सटो स्पेशली आसाम सरकारेर हबलगिया नियुक्तिসমূहर बारे डिजाइन करा होइसे। यदिहे आपुनि तार बारे प्रिपेयर करि आछे तेनहले এই ভিডিওকেইটা আপোনাৰ বাবে নিশ্চয় লাভদায়ক হ'ব। पार्ट नम्बर 4 स्टार्ट करार आगते यदिहे आपुनि आमार लास्ट 4টা पार्ट देखा नाइ तेनहले এই ভিডিওটোৰ ডেসক্ৰিপচনৰ পৰা গৈ आमार लास्ट 4টা पार्ट চাব পাৰিব। আমি পার্ট নম্বৰ 4ত এটা কুৱেশ্যন আপোনালোকৰ কাৰণে ৰাখিছিলোঁ। সেই কুৱেশ্যনটোৰ এনসাৰ এইসকলে সঠিকভাৱে কৰিছে। সিহঁতৰ নাম হ'ল চন্দন ফুকন, পৰাণ আলী, জয়নাথ, পূজা শইকীয়া, অজয় পাল, কালাল সিল, ডিম্পি শইকীয়া, ইউটিউব এজেন্ট, সুস্মিতা, এন আক্তাৰ এণ্ড অনিল কুমাৰ চৌহান। আজিৰ আমাৰ প্ৰথম কুৱেশ্যন হ'ল মালেচ্চা ডাইনেষ্টি ইজ অলছ' ন'ন এজ। মলেচ্চা ৰাজবংশক আৰু কি নামেৰেও জনা যায়? অপশ্যন হ'ল চলস্তম্ভা ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, দানৱ ডাইনেষ্টি, কোচ ডাইনেষ্টি। তো ইয়াৰ সঠিক এনসাৰ হ'ল চলস্তম্ভ ডাইনেষ্টি। নেক্সট কুৱেশ্যন হ'ল আমাৰ আফটাৰ দ্য ফল অফ চলস্তম্ভা ডাইনেষ্টি হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ৰুল কামৰূপ। চলস্তম্ভা ৰাজবংশৰ পতনৰ পিছত নিম্নলিখিত কোন ৰাজবংশই শাসন কৰিছিল? অপশ্যন হ'ল বৰ্মন ডাইনেষ্টি, পাল ডাইনেষ্টি, কাছাৰী ডাইনেষ্টি, চুতীয়া ডাইনেষ্টি। তো ইয়াৰ সঠিক এনসাৰ হ'ব পাল ডাইনেষ্টি, পাল ৰাজবংশ। নেক্সট কুৱেশ্যন হ'ল আমাৰ হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ পাল ডাইনেষ্টি। পাল ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন হ'ল ব্ৰজপাল, গোপাল, নীতিপাল, ব্ৰহ্মপাল। তো ইয়াৰ সঠিক এনসাৰ হ'ল নীতিপাল পাল বংশৰ প্ৰথম ৰজা আছিল। ইয়াত অসমীয়াত লিখা ভুল হৈছে, ইয়াত হ'ব নীতিপাল, নীতিপাল। নেক্সট কুৱেশ্যন হ'ল আমাৰ হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য পালা ডাইনেষ্টি। পাল ৰাজবংশৰ ৰাজধানী কি আছিল? অপশ্যন হ'ল বিশ্বনাথ, শদিয়া, দুৰ্জয়া, নানুদ্দিছ। তো ইয়াৰ সঠিক এনসাৰ হ'ল দুৰ্জয়া। নেক্সট কুৱেশ্যন হ'ল আমাৰ হু বিল্ড শ্ৰী দুৰ্জয়া এজ দ্য কেপিটেল অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন হ'ল নীতিপাল, বীৰপাল, গোপাল, ৰত্নপাল। তো ইয়াৰ সঠিক এনসাৰ হ'ল ৰত্নপাল। নেক্সট কুৱেশ্যন হ'ল আমাৰ হয়গ্ৰীৱ মাধৱ টেম্পল ৱাজ ফাৰ্ষ্ট বিল্ড বাই হুম। হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন হ'ল আহোম, পালাছ, কোচ, বৰ্মনছ। তো ইয়াৰ সঠিক এনসাৰ হ'ল পালসকলে হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে নিৰ্মাণ কৰাইছিল। পলাছ নহয়, ইয়াত পাল হ'ব। নেক্সট কুৱেশ্যন হ'ল আমাৰ হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ পাল ডাইনেষ্টি। পাল ৰাজবংশৰ আটাইতকৈ ডাঙৰ বা মহান ৰজা কোন আছিল? অপশ্যন হ'ল ধৰ্মপাল, জয়াপাল, ৰত্নপাল, গোপাল। তো ইয়াৰ সঠিক এনসাৰ হ'ল ধৰ্মপাল পাল ৰাজবংশৰ মহান ৰজা বা আছিল। নেক্সট কুৱেশ্যন হ'ল আমাৰ মদন কামদেৱ স্কাল্পচাৰ ৰিফ্লেক্টেড দ্য ৱৰ্ক অফ। মদন কামদেৱৰ ভাস্কৰ্যই কোন ৰাজবংশৰ কাম প্ৰতিফলিত কৰিছিল? অপশ্যন হ'ল দানৱ ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, ভৌম ডাইনেষ্টি, পাল ডাইনেষ্টি। তো ইয়াৰ সঠিক এনসাৰ হ'ব পাল ডাইনেষ্টিক কাম প্ৰতিফলিত কৰিছিল। নেক্সট কুৱেশ্যন হ'ল আমাৰ হু ৱাজ দ্য কিং অফ পাল ডাইনেষ্টি ৱেন কামৰূপা ৱাজ ইনভেডেড বাই দ্য গৌৰ কিং। অসমীয়াত হ'ল ইয়াৰ যেতিয়া গৌৰ ৰজাই কামৰূপ আক্ৰমণ কৰিছিল তেতিয়া পাল ৰাজবংশৰ ৰজা কোন আছিল? অপশ্যন হ'ল ৰত্নপাল, গোপাল, জয়াপাল, ৰামপাল। তো ইয়াৰ সঠিক এনসাৰ হ'ব ৰামপাল আছিল তেতিয়াৰ ৰজা। নেক্সট কুৱেশ্যন হ'ল আমাৰ হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ পাল ডাইনেষ্টি। পাল ৰাজবংশৰ অন্তিম বা শেষ শাসক কোন আছিল? অপশ্যন হ'ল ব্ৰহ্মপাল, জয়াপাল, গোপাল, ৰত্নপাল। তো ইয়াৰ সঠিক এনসাৰ হ'ল জয়পাল পাল ৰাজবংশৰ শেষ বা অন্তিম ৰজা আছিল। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে যদিহে আপুনি এতিয়ালৈ আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি আপুনি নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। নেক্সট কুৱেশ্যন হ'ল আমাৰ হোৱাট ৱাজ দ্য ষ্টেবল ক্ৰপ ইন দ্য এনচিয়েণ্ট আছাম। প্ৰাচীন অসমত মুখ্য শস্য কি আছিল? অপশ্যন হ'ল কোকোনাট, ৱেট, ৰাইচ, বাৰ্লি। নাৰিকল, গেহু, চাউল আৰু বাৰ্লি। এই কুৱেশ্যনটোৰ আনসাৰ মই আপোনালোকৰ কাৰণে ৰাখিছোঁ। আপোনালোকে এই কুৱেশ্যনটোৰ এনসাৰ
এই ভিডিওটোৰ কমেণ্ট ছেকশ্যনত কৰিব। নেক্সট কুৱেশ্যন হ'ল আমাৰ হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ? কাছাৰৰ প্ৰাচীন নাম কি আছিল? অপশ্যন হ'ল শোণিতপুৰ, হাজো, কামৰূপ, হিড়িম্বা। তো ইয়াৰ সঠিক এনসাৰ হ'ব হিড়িম্বা। কাছাৰৰ প্ৰাচীন নাম আছিল হিড়িম্বা। নেক্সট কুৱেশ্যন হ'ল আমাৰ হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন আছাম? অসমত প্ৰথম মুছলিম আক্ৰমণকাৰী কোন আছিল? অপশ্যন হ'ল আলাউদ্দিন খিলজী, বখতিয়াৰ খিলজী, আকবৰ, নান অফ দিছ। তো ইয়াৰ সঠিক এনসাৰ হ'ব বখতিয়াৰ খিলজী। অসমত আক্ৰমণ কৰা প্ৰথম মুছলমান আছিল বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যন হ'ল আমাৰ বখতিয়াৰ খিলজী ৱাজ এ জেনেৰেল অফ হুম? বখতিয়াৰ খিলজী কাৰ সেনাপতি আছিল? অপশ্যন হ'ল কুতুবুদ্দিন আইবাক, সিকান্দাৰ লোধি, আকবৰ, আলাউদ্দিন খিলজী। তো ইয়াৰ সঠিক এনসাৰ হ'ল বখতিয়াৰ খিলজী কুতুবুদ্দিন আইবাকৰ সেনাপতি আছিল। কাৰ আছিল? কুতুবুদ্দিন আইবাকৰ। নেক্সট কুৱেশ্যন হ'ল আমাৰ মদন কামদেৱ স্কাল্পচাৰ ৰিফ্লেক্টেড দ্য ৱৰ্ক অফ হুইচ ডাইনেষ্টি? মদন কামদেৱৰ ভাস্কৰ্যই কোন ৰাজবংশৰ কাম প্ৰতিফলিত কৰিছিল? এই কুৱেশ্যনটো আমি আগতে কৰিছোঁ। ইয়াৰ সঠিক এনসাৰ আছিল পাল ডাইনেষ্টি, পাল ৰাজবংশ। নেক্সট কুৱেশ্যন হ'ল আমাৰ হু ৱাজ দ্য কিং অফ কামৰূপ ডিউৰিং দ্য ইনভেশ্যন অফ মাহমুদ শ্বাহ? মাহমুদ শ্বাহৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যন হ'ল পৃথু, গোপাল, নীলাম্বৰ, ব্ৰহ্মপাল। তো ইয়াৰ সঠিক এনসাৰ হ'ল পৃথু। আৰু ইয়াত এটা এডিশ্যনেল নোট হ'ল মহম্মদ শ্বাহ ৱাজ দ্য ছন অফ ইলতুৎমিছ। মহম্মদ শ্বাহ কোন আছিল? ইলতুৎমিছৰ ল'ৰা আছিল। নেক্সট কুৱেশ্যন হ'ল আমাৰ মহম্মদ বিন বখতিয়াৰ খিলজী এটেক্ট কামৰূপ অন হিজ ৱে টু? মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কোন ঠাইলৈ যাওঁতে কামৰূপক আক্ৰমণ কৰিছিল? অপশ্যন হ'ল নেপাল, বাৰ্মা, তিব্বেত, ভূটান। তো ইয়াৰ সঠিক এনসাৰ হ'ল তিব্বত বা তিব্বত। নেক্সট কুৱেশ্যন হ'ল আমাৰ হুইচ অফ দ্য ফলোয়িং এনিমেলছ ৱাজ ৱাইডলি ইউজড ইন দ্য ৱাৰ্ছ অফ এনচিয়েণ্ট আছাম? প্ৰাচীন অসমত যুদ্ধত নিম্নলিখিত কোনটো প্ৰাণীৰ বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ সঠিক এনসাৰ হ'ব এলিফেণ্ট, হাতী। নেক্সট কুৱেশ্যন হ'ল আমাৰ গাষ্টাল কপাৰ প্লেট কণ্টেইনছ দ্য জেনেলজি অফ হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টিজ? গাষ্টাল কপাৰ প্লেটত কোনটো ৰাজবংশৰ কথা উল্লেখ আছে? অপশ্যন হ'ল ভৌমা ডাইনেষ্টি, পাল ডাইনেষ্টি, চলাস্তম্ভ ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি। তো ইয়াৰ সঠিক এনসাৰ হ'ব আমাৰ পাল ডাইনেষ্টি বা পাল ৰাজবংশ। নেক্সট কুৱেশ্যন হ'ল আমাৰ ইন এনচিয়েণ্ট টাইমছ দ্য বিগ মাৰ্চেণ্টছ অফ আছাম ৱেৰ জেনেৰেলি ফ্ৰম হুইচ কমিউনিটি? প্ৰাচীন কালত অসমৰ ডাঙৰ ব্যৱসায়ীসকল সাধাৰণতে কোন সম্প্ৰদায়ৰ লোক আছিল? অপশ্যন হ'ল ব্ৰাহ্মীণ, কোচ, কলিতা, নান অফ দিছ। ইয়াৰ সঠিক এনসাৰ হ'ব কলিতাসকল আছিল আমাৰ ডাঙৰ ব্যৱসায়ী। তো আমি আজি টোটেল 20 কুৱেশ্যনছ কৰিলোঁ। এইটো আছিল আমাৰ পাৰ্ট নম্বৰ 5। সেয়ে আমাৰ টোটেল কুৱেশ্যনছ কেইটা হ'ল 100 কুৱেশ্যন আমাৰ কমপ্লিট হৈ গ'ল। যদিহে আপুনি আমাৰ লাষ্ট 4টা পাৰ্ট দেখা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ পৰা গৈ আমাৰ লাষ্ট 4টা পাৰ্টৰ লিংক দি আছে, তাৰ পৰা গৈ আপুনি লাষ্ট 4টা পাৰ্ট চাব পাৰিব। যদিহে আপুনি আমাৰ চেনেলত আজি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আছাম হিষ্ট্ৰীৰ নেক্সট পাৰ্ট লৈ আমি সোনকালে আহিম। আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ।